Welcome back to the channel everyone. আৰু বৰ্তমান আমি গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে বেষ্ট পিকনিক প্লেচ মানে পিকনিকৰ সিজন সেইকাৰণে আপোনালোকক দেখাব গৈ আছোঁ হাতীচিলা আৰু পানীখাইটিৰ ইফালে চন্দ্ৰপুৰৰ ফালে যি ভাল ভাল পিকনিক কৰিব পাৰি আৰু পিকনিক জাগা হিচাপে সিলেক্ট কৰিব পাৰি তো দেখাব ট্ৰাই কৰি আছোঁ তো থাকক মোৰ লগত ভিডিঅ'টোৰ শেষলৈকে চাই আছোঁ আজি ক'লৈকে যাওঁ প্ৰথম হাতীচিলা যাম দেন আপোনালোক কৈ আছোঁ আপডেট থাকিব channel everyone আৰু আজি আমি আহিছোঁ এতিয়া হাতীচিলা পিকনিক প্লেছত আপোনালোক দেখাবৰ কাৰণে এইফালে চাওঁ তো আমি আজি আহিছোঁ হাতীচিলাত আৰু যিবিলাকে গুৱাহাটীৰ ওচৰত হয় তেওঁলোকে আহিব পাৰে পানীখাইটিৰ পৰা ওচৰত হয় তো আপোনালোকে চাব পাৰে এয়া চাওক ভিউ দেখাই দিয়া ৰাহুল পিকনিক ষ্টাৰ্ট হৈ গৈছে বাৰু এতিয়া যিহেতু পিকনিকৰ ছিজন সেইকাৰণে অলপমান দেখালোঁ যিহেতু পিকনিকৰ ছিজন চলি আছে তো আপোনালোকে আহিব পাৰে পিকনিকৰ ছিজন হাতীচিলা বেছি দূৰ নহয় নাৰেংগীৰ পৰা 5 কিলোমিটাৰমান হ'ব আৰু এতিয়া ইমান মানুহ হোৱা নাই বাৰু লাহে লাহে মানুহ হ'ব বেছি মানুহ হোৱা নাই এতিয়া ইয়াত চাগে পইচা লাগে নেকি কটেজ বুকিং ৰাইচ এণ্ড বেম্বো ইয়াত আপোনালোকে প্ৰি বুকিঙো কৰিব পাৰে আপোনালোকে আহিলে ইয়াত বুকিং কৰিব লাগিব চাগে টেণ্ট হাউচৰ বস্তু আৰু এইখন সেইখনত যি দেখা পালে বেম্বো চুটৰ পৰা আদি কৰি টেণ্ট হাউচৰ যিকোনো বস্তু আৰু এইবোৰ আহিলে আপোনালোকে ইয়াত আহিলে এইবোৰ যদি লয় এটা ঘৰ তো এনেকুৱা সেই হিচাপত ইহঁতে পইচা ল'ব তো আজি এতিয়া বেছি মানুহ হোৱা নাই কাৰণে এতিয়া পূৰা খালী আছে লাহে লাহে মানুহ পাছত আৰু এইবোৰ বুকিং হৈ যাব বেছি নাই বাৰু 10-12টামান আছে ইফালেও আছে আপোনালোকে দেখিবলৈ পাইছে এইবিলাক পেলনীয়া জাবৰ মই বাৰু উঠাই লৈছোঁ মই ডাষ্টবিনত যাই পেলাই দিম আপোনালোকে আহিলে লেতেৰা নকৰিব ইয়াত ডাষ্টবিন আছে আপোনালোকে ডাষ্টবিনত পেলালে হ'ল বহুত লেতেৰা চবেই লেতেৰা কৰে গম পাইছোঁ বাট মানে আৱৰ্জনাখিনি আপোনালোকে যদি নিজেই নাইবা ডাষ্টবিন নাথাকিলেও আপোনাৰ নিজৰ গাড়ীতে লৈ গ'লে বাহিৰত পেলাই দিলেও হৈ গ'ল কিন্তু এইখিনি জেগা লেতেৰা কৰিলে অলপ বেয়া লাগে বহুত প্লাষ্টিক বটল পলিথিন বহুত পৰি আছে সেইকাৰণে আৰু মই আহিছোঁ এতিয়া হাতীচিলা মন্দিৰত যিটো মন্দিৰৰ ভিতৰৰে সোমাই কিনে পায় মানে ৰাস্তাটো সোমাই আৰু ইফালে পায় আপোনাৰ পিকনিক স্পটটো আগতে মন্দিৰটো পাব তো মই এবাৰ মন্দিৰটোত সোমাই যাওঁ বুলি ভাবিছোঁ এয়া হাতীচিলা মন্দিৰ ইয়াৰো কিবা ৰহস্য আছে পাছলৈ এটা ভিডিঅ' বনাব লাগিব ওলালোঁ আমি এইটো মন্দিৰটোৰ পৰা এতিয়া আমি গৈ আছোঁ তপোবনলৈ তপোবন চাওঁ তপোবনৰ কেনেকুৱা পিকনিক প্লেচ আমি ইয়াত তপোবনৰ ৰাস্তাটোৰে সোমালোঁ ভিতৰত এতিয়া নাজানো আৰু তাত বা যাব দিয়ে নে নিদিয়ে যাই কিনে চাওঁ যাব দিয়ে নে নিদিয়ে তো এতিয়া আমি তপোবনত সোমালোঁ আৰু তপোবনত সোমাই পাছফালে চাওক পুৰা ব্ৰহ্মপুত্ৰ দেখাই নাপায়
এই 20 তাৰিখ মানে 20 ডিচেম্বৰ তাৰিখে ফুল আছে, বুকিং আছে। তো আপোনালোকে আহিলে সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত আহিলে মানে পাব আৰু এইয়া যিকেইটা এইবোৰ পাতা আছে। তো মানে এনেকুৱা চিষ্টেমটো আপোনালোকৰ মানে ইহঁতে চবফালে চব মেনেজ কৰি দিব, টেণ্ট হাউচৰ পৰা আদি কৰি আপোনালোকৰ খোৱা বোৱাখিনি মেনেজ কৰি দিব। আমি দাদাজনক এতিয়া সুধিম বাৰু ভালকৈ, তাৰপাছত সুধি কিনে আৰু একবাৰ ক'ম ভালকৈ। তো আমাক মানে ফাৰ্ষ্টতে জেগাখিনি চাই আহিব দিলে, তাৰপাছত আমাক ডিটেইলছখিনি জনাব বুলি ক'লে। ইয়াত এইবোৰ দেখিছেনে, এইবোৰ ডাইৰেক্ট বুকিং কৰিব লাগিব ইয়াত। তপবনত এনেকুৱা চিষ্টেম। তো হাতীচিলাত আৰু এনেকুৱা চিষ্টেম নহয়। হাতীচিলাত ডাইৰেক্ট আপুনি বালিচৰত য'ত আপোনালোকে পিকনিক কৰিব খোজে তাত কৰিব পাৰে। ইয়াত মানে ইহঁতে মেনেজ কৰি দিব ইহঁতৰ ফালৰ পৰা। আপুনি নিজে আহি ইয়াত মানে য'ত নিজৰ ইচ্ছামতে তাতে মানে বহিব নোৱাৰিব আৰু। তো আমি ইয়াত বহুত সময় থাকিলোঁ। ইয়াৰ পৰা এতিয়া ওলাম আৰু দাদাজনক সোধোঁ, দাদাজনে কি কয় ডিটেইলছখিনি আপোনালোকক ক'ম মই ওলাই কিনে। তো ইয়াৰ পৰা যাওঁ আৰু। তপবনৰ আপোনালোকৰ চিষ্টেমটো বেলেগ হয়। মানে ইয়াত এই পুঁজিঘৰবোৰ আছে যে এইবোৰ বুকিং কৰিব লাগিব। এইটো পুঁজিঘৰটো 1500 টকা, আপোনাৰ এই টেণ্ট হাউচৰ কাপোৰেৰে এইটো মেৰিয়াই এইটো ঘৰটো হৈছে 1000 টকা। তো সেই হিচাপত হ'ব। এই সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইবোৰ জোলনা ৰেডি কৰিছে। তো তপবনৰ পৰা ওলালোঁ। আপোনালোকে দাদাজনে ক'লে মানে বুকিং কৰিলে আপোনালোকৰ 1000 ল'ব আৰু মানুহ হিচাপত দামটো বাঢ়িব। ইহঁতে খৰি আৰু আপোনাৰ খৰি, তাৰপাছত পানী আৰু টেণ্ট হাউচৰ বস্তুখিনি যোগাৰ কৰি দিব। বাকী আপোনালোকে ডিছপ্লেত আৰু এইখিনি লৈ আহিলে হ'ল, আৰু খোৱা বস্তুখিনি লৈ আহিলে হ'ল, তেল মাংস চাংস যি আনে। তো সেইখিনিয়ে ক'লে 10-12জনমান হ'লে 3000ৰ ভিতৰত কৰি দিম বুলি ক'লে। আৰু 27 আৰু 25 তাৰিখে একদম বুকিং আছে, সেইদিনাখন নোৱাৰিব। বাকী সোমবাৰৰ পৰা শনিবাৰলৈ পাৰিব, আৰু এইটো ৰবিবাৰটো পূৰা বুকিং আছে। তো সেইখিনিয়ে ক'লোঁ। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ক'ব আপোনালোকৰ পিকনিকৰ প্লেচৰ ভিডিঅ' লাগে নেকি, তো জনাব মোক। বাই বাই। Lately I've been feeling down. The cold nights just don't feel the same. Oh, like my life inside a